নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি এই ভিডিঅ'টোত কথা পাতিম অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীৰ বিষয়ে। বিকাশ চেত্ৰী এনেকুৱা কথা কিছুমান জানিব পাৰিব এই ভিডিঅ'টোত, তেন্তে বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। বিকাশ চেত্ৰী হৈছে অসমৰ জনপ্ৰিয় এজন ইউটিউবাৰ, যাৰ দুটাকৈ ইউটিউব চেনেল আছে। তেওঁৰ প্ৰথম চেনেলটোৰ নাম হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড, য'ত তেওঁৰ ছাবস্ক্ৰাইবাৰ আছে 792K, য'ত তেওঁ ব্লগ ভিডিঅ' আপলোড কৰে এই চেনেলটোত। আৰু তেওঁৰ দ্বিতীয় চেনেলটো হৈছে বিকাশ ফেক্টৰী, য'ত তেওঁ ফুড চেলেঞ্জ, ব্লগ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰে। তেওঁৰ ছেকেণ্ড চেনেলটোত ছাবস্ক্ৰাইবাৰৰ সংখ্যা আছে 203K। এতিয়া কওঁ বিকাশ চেত্ৰীৰ বিষয়ে অকণমান। বিকাশ চেত্ৰীৰ জন্ম হৈছিলে 1994 2 এপ্ৰিল তাৰিখে ৰূপনগৰ, গুৱাহাটীত। তেওঁৰ দেউতাকৰ নাম দিলীপ চেত্ৰী আৰু মাকৰ নাম হৈছে বীণা চেত্ৰী, আৰু তেওঁৰ এজন ভাইটি আছে যাৰ ভায়েকৰ নাম হৈছে আকাশ চেত্ৰী। বিকাশ চেত্ৰীৰ বৰ্তমান বয়স হৈছে 28 বছৰ আৰু তেওঁ প্ৰাইমাৰী শিক্ষা গ্ৰহণ কৰিছে ৰূপনগৰ এম ই স্কুলৰ পৰা, আৰু তেওঁ মেট্ৰিক পাছ কৰিছে মান্দাকাটা হাইস্কুলৰ পৰা। তেওঁ মেট্ৰিকত ছেকেণ্ড ডিভিজন লাভ কৰিছিলে, আৰু তেওঁ হাই ছেকেণ্ডেৰী পাছ কৰিছিলে বেজেৰা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। তেওঁ ডিগ্ৰী পঢ়িবলৈ SB দেওৰা কলেজত নামভৰ্তি কৰিছিল যদিও কিছুমান কাৰণত তেওঁ BA কমপ্লিট নকৰিলে। BA পঢ়ি থকা টাইমতে SB দেওৰা কলেজত তেওঁ ITI এডমিশ্যন লৈ ITI কমপ্লিট কৰিছিলে। তেওঁ ITI কমপ্লিট কৰিয়ে গুৱাহাটীতে এটা কোম্পানীত ইভেণ্ট মেনেজাৰ হিচাপে কাম কৰি আছিলে। কিছুদিন কাম কৰাৰ পাছত সেই কোম্পানীটোৱে আন এটা কোম্পানীত তেওঁ এছিষ্টেণ্ট মেনেজাৰ হিচাপে কাম কৰিছিলে। এই কাম কৰি থকা অৱস্থাতে তেওঁ এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিছিলে। এই ইউটিউব চেনেলটোৰ নাম হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড। সেই চেনেলটোত তেওঁ প্ৰথম ভিডিঅ' আপলোড কৰিছিল 19 এপ্ৰিল 2018 চনত। তেওঁ ভিডিঅ' আপলোড কৰিছিল যদিও তেওঁ ইমান সফলতা ইউটিউবত পোৱা নাছিলে। তেওঁ ইউটিউবত সফলতা পাইছিলে তেওঁ ইউটিউব চেনেলত আপলোড কৰিছিলে ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰৰ ওপৰত। সেই ভিডিঅ'টো তেওঁৰ খুব ভাইৰেল হৈ গৈছিলে। তেতিয়াৰ পৰা তেওঁ আৰু ফুল টাইম তেওঁ ইউটিউবতে সময় দিবলৈ ধৰিলে, আৰু এনেকৈ ভিডিঅ' বনাই তেওঁ আজি অসমৰ জনপ্ৰিয় ইউটিউবাৰ হিচাপে চিনাকি হৈছে। তেওঁক অসমৰ প্ৰায় মানুহে চিনি পায় এতিয়া বৰ্তমান। তেনেকৈ তেওঁ সফলতা অৰ্জন কৰাৰ পাছত তেওঁ বিকাশ ফেক্টৰী নামৰ ইউটিউব চেনেলটো 13 ছেপ্টেম্বৰ 2020 ক্ৰিয়েট কৰিছিলে। তাতো তেওঁ এতিয়া ভিডিঅ' আপলোড কৰি 203K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিছে। তেওঁৰ এখন KTM Duke 390 এডভেঞ্চাৰ আছে, যাক তেওঁ নাম দিছে বসন্তী 2.0। এল্টো 800 এখন আছে তেওঁৰ ইউটিউব ফেমিলিৰ নাম দিছে নেক্সট লেভেল, যিটো ৱৰ্ড অসমৰ প্ৰতিজন মানুহে মুখে মুখে থাকে, নেক্সট লেভেল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এনেকুৱা ভিডিঅ' ফাৰ্ষ্ট টাইম বনাইছোঁ, কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে অকণমান ছাপোৰ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।